উফ এই নিকিতাজনী ইমান দেৰি কৰিছে সময়ো বোধ হ'ল আহিব হয় নে নাই ইমান দেৰি কিয় হ'ল মোৰ বাট চাওঁতে চাওঁতে আমনি লাগি গ'ল বেয়া নাপাবা নিখিল মই জানো তেনেকৈ নিলে বাচ্ছা আছে কিন্তু কি কৰিম কোৱা আমাৰ দাদা আৰু তুমিতো জানাই সি কেনেকুৱা সেয়েহে মই ওলাই আহিব পৰা নাছিলোঁ অলপ আগতে সি ওলাই গৈছেহে সেয়েহে মই এতিয়া আহিব পাৰিছোঁ ঐ নিকিতা কথা পাতি থাকিবি নে ঘৰলৈও যাবি ৰচোন অকণমান এইজনী মোৰ বৰ ভয় লাগিছে জাননে তোৰ ককাইৰে যদি মোক তোৰ লগত দেখা পায় তেনেহ'লে মোকো পিয়ন বুলি দিব তহঁতে কথা পাতচোন মোক ফোন এটা আহিছে এতিয়া কোৱাটো মাতিছিলা মই এটা কথা ভাবিছোঁ জানা চোৱা তুমি ইমান ভাল ঘৰৰ ছোৱালী আৰু মই সাধাৰণ খেতিয়কৰ ল'ৰা তোমাৰ ঘৰত তোমাৰ মাহঁতে মোক একচেপ্ট কৰিব জানো সেইবোৰ মই একো নাজানো যদি তোমালোকে মই বিয়া বহিব নোৱাৰোঁ মই জীৱনত বিয়াই নহয় আৰু মই ঘূৰি খাই মৰিম তহঁতৰ কথা পাতি হ'ল নে পলোৱাৰ পেৰেলিং কৰি আছ পেৰেলিং নহয় প্লেনিং মোক ভুল ধৰিব নালাগে আই ৰেলি স্মাৰ্ট দাদা তই মই ঐ এইফালে কওক দাদা ঐ তোৰা কি কৰি আছে নাই দাদা এইফালে আহোঁতে তেওঁলোকক লগ পাই গ'লো তই কেলা মোক বান্দৰ বুলি ভাবিছ নাই নালাগে ৰ ঐ এইফালে চাবি কিন্তু নেক্সট টাইম যদি দিনটোৰ লগত দেখা পাওঁ নহয় হ'ব দাদা ৰাজীৱ দা তাৰ একো ভুল নাই আমি আহি থাকোঁতে তাক ৰাস্তাতহে লগ পাইছোঁ ঐ চুপ একদম চুপ তহঁতে বল আজি ঘৰতে বাসন্তী বাসন্তী আমাৰ নিখিল কলৈ গ'ল নাজানো পুৱাতে ভাতগাল খাই ল'ৰাটোৱে চাইকেলখন লৈ পেলাই ওলাই গ'ল এতিয়া ল'ৰাচোন অহাই নাই অতডাল মস্ত ল'ৰা থাকোঁতে এই বাপেকটোৱে কাম কৰি খুৱাব লাগে কিয়নো সদায় সদায় তাই গালি পাৰি থাকে ওচৰত আহিলে দেখোন একো এষাৰ ক'ব নোৱাৰে একো এটা কাম নকৰে অজগৰ শক্তি দৰে একাহি বুলিব আৰু দিনটো অলপ অলপ ভৰি পৰিব আহক আজি বাইদেউ বাহিৰত থৈ কি কৰি আছে আপুনি অনামিকা আহ বহি দিয়া কচোন কিয় আহিলি তহঁতৰ নিখিল ক'ত আছে কথা এটা কওঁ কচোন এই যে কদমতলৰ ৰাজীৱ শইকীয়া কোন ৰাজীৱ এই যে য'তা ত'তা যে কাজিয়া কৰি ফুৰে যে ৰাজীৱ যে মই চিনি জানি নাপাওঁ কিয় দুবৰী শইকীয়া মাষ্টৰণী তাৰ পিছতহে ৰাজীৱ চিনি পালো দে সেই ৰাজীৱৰ ভনীয়েক নিকিতাৰ লগত মোৰ ল'ৰাটো প্ৰেম জৰমে চলি আছে অলপ চাবি মই যাওঁ দে চাম দে যা ঐ দেৱালী আপোনালোকে চাওঁ ইহঁতৰ নাটক কিমান দিনমান চলি আছে মই এইবোৰ নাজানো নহয় হয় নেকি ঠিক আছে দিয়া
নিচি কিয় উলিয়ালে তোমাৰ দৌৰি তই কিবা কলি নেকি? মা তুমি নিশিক অলপ সাৱধান কৰি দিবা কোনোবা ৰাস্তাৰ বিঘৰ লগত মোৰ বোৱাৰীজনী অলি গলি হৈ বদনামত মই নিদিছা বাইদেউ অনামিকা ভিতৰলৈ আজি বাতৰি আহোঁতে মই আপোনালোকৰ নিশিকা গুগলৰ ভিতৰত নিখিল নে কি সেইটো তাৰ লগত ডাক্তৰ ধাতিবা তিনিআলিত কথা পাতি থকা দেখিছো। ঠিক আছে বাইদেউ মই যাওঁ। বাইদেউ আপুনি বেয়া নাপাব আজিকালি ধনী ল'ৰা ছোৱালী যিবিলাকে বেলেগে হওক নিজে থাকে মই যাওঁ তাইক চাব অকণমান। নিচি মই এইবিলাক কি শুনিছো? কি মা? তই নিজে ভাবি চাচোন তোৰ এই গোবিনা পুতেকৰ কি চলিছে অ? এজনী মানুহে তোৰ টকা পইচাবোৰহে চাই দুখবোৰ নাচায়। তই তাক বাদ দে মই চাই দিম নহয়। না মাক কেতিয়া এনেকুৱা হ'ব পাৰে আকৌ এৰিব নোৱাৰো আৰু সি তেনেকুৱা নহয় মই এতিয়া ওলাই যাম খুব প্ৰায় ঠিক পাব। আজি দুই ঘৰতে কথা লগালো দে ভালকেইটা আজি পতালে ভালকে যাব। ফোন এটা কৰি লওঁ তই ফোন কৰ মানুহ লগা আহিলো। কোনেনো ফোন কৰিলে? অ' জানজনী কোৱা। মোক ক'ত আছা? ঘৰতে আছো। মোৰ তোমাৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা আছে। কি কথা কোৱাচোন? লগ কৰিবাচোন আগৰ জেগাত। অঁ হ'ব দিয়া ঠিক আছে বাৰু মই যাম।